Hello, welcome back to my channel. আৰু মই এতিয়া গৈ আছোঁ মেকআপলৈ। একচুৱেলি আজি মেকআপত যোৱা কথা নাছিলে। একচুৱেলি গৈ আছিলোঁ, আজি বাৰ্থডে পাৰ্টি ফাংচন আছিলে। আজি প্লেনিং আছিল বেলেগ। আজি আছিলে বাৰ্থডে পাৰ্টি এখন আছিলে। মোৰ ভাইটিৰ ফ্ৰেণ্ডৰ বাকৰ বাচ্চাৰ আজি বাৰ্থডে আছিলে। চ' বহুত দিনৰ পৰাই কৈ থৈ দিছিলে যে আহিব আপোনালোকে। চ' ময়ো যাম বুলি এক্সাইটেড হৈ আছিলোঁ। বাট আনফৰ্চুনেটলি কি হ'ল, মোৰ মেকআপ আহি গ'ল। চ' মই এতিয়া যাব লাগে। তাকো এজন বা দুজনৰ মেকআপ নহয়, 4জনৰ মেকআপ। তো মই 4জনৰ মেকআপ কৰি ইমান সোনকালে কেনেকৈ আহিবা মই নিজে ভাবি পোৱা নাই। বাট মই সোনকালে কৰি অহাৰ চেষ্টা কৰিম আৰু বাৰ্থডে পাৰ্টি মই এটেণ্ড কৰিম। চ' চাওক, মোৰ লগত আজি মোৰ ডেইলি লাইফটো অলপমান আপোনালোকেও চাওক, মোৰ কেনেকুৱা দৌৰা দৌৰিৰ মাজত, কামৰ মাজত নিজৰ লাইফটো কটাওঁ। গতিকে বলক ফটাফট। আৰু মোৰ যাত্ৰা আৰম্ভ দিলোঁ। আৰু এইখিনি জেগা বহুত ধুনীয়া জেগা। আমাৰ ঘৰৰ তলত আগতে পথাৰ আছিলে। মই স্মৃতিস্বৰূপে ইয়াক এনেকৈ ৰেকৰ্ড কৰি ল'লোঁ আজি মোৰ এই ভিডিঅ'টোত। কি কৰি আছে? কাৰণ আপোনাক এইখিনি ভিডিঅ'ত জেগাত উঠাইছোঁ। নতুনকৈ ঘৰ বান্ধি আছে, হয়তো পিছলৈ দেখিবলৈ নাপাম। গতিকে মোৰ কৰ্মস্থান আহি পালোঁ আৰু অনামিকা বাই মোক তলৰ পৰা লৈ আনিলে, যিহেতু মই ফাৰ্ষ্ট টাইম আহিছোঁ ইয়াতে। ঘৰখনত সোমাই দেখিলোঁ ইমান ধুনীয়া ইণ্টেৰিয়ৰ কৰিছে। ইভেন আপোনাৰ পূজাৰ থাপনাটো ইমান বেছি ইউনিক আছিলে, মই আপোনালোকক দেখুৱাই দিছোঁ। আৰু এটা এণ্টিক পিচ আছিলে, যিবিলাক মোৰ দেখি বহুত ভাল লাগিলে। আৰু মই পিছত গম পালোঁ যে মই যিজনী বাক মই মেকআপ কৰিব আহিছোঁ, তেখেত একচুৱেলি ইণ্টেৰিয়ৰ ডিজাইনাৰে হয়। চাওকচোন ইমান ধুনীয়া। আৰু ইয়াতে মই মোৰ আজি গেট আপ দেখাই দিলোঁ আপোনালোকক। কেনেকুৱা লাগিছে মোক জনাব। ৱাও, তোমাৰ বডি ইমান ফ্লেক্সিবল, ইয়াতে আহি কৰা। ইমান ফ্লেক্সিবল তোমাৰ বডি কৰা। ৱাও, তুমি ডান্স কৰা নেকি? এয়া মৰম লগা আণ্টিজনীকো অলপ সজাই পৰাই দিলোঁ। বৰ ধুনীয়া লাগি আছে দেই, তেখেতো ৰেডি। আৰু এইজনী হৈছে আমাৰ বিথিকা বা। বৰ কিউট আৰু বহুত ফ্ৰেণ্ডলি আছিলে। বহুত ভাল লাগিল তেখেতক লগ পাই। আৰু এইপিনে অনামিকা বা। হে গাইজ, মোৰ মেকআপ কৰোঁতে কৰোঁতে বহুত দেৰি হৈ গ'ল আৰু এতিয়া 8টা বাজিয়ে গ'ল। চ' মই বাৰ্থডেত যাম এতিয়া। চ' ফোন কৰি একদম গালি পাৰি আছে। বাট উপায় নাই, কৰ্মটো কৰিব লাগিব। চ' গৈ আছোঁ এতিয়া। লেটছ চি, তাতে গৈ অলপ গালি খাম। গালি খাই পিনেও বাৰ্থডে খাম। চ' বলক আৰু, উপায়টো নাই। চ' মই এতিয়া ঘৰত বস্তুখিনি থলোঁ। থৈ পিনে এতিয়া ভাইটিৰ লগত যাম স্কুটিত, কাৰণ কিয় ঘৰৰ ওচৰতে, বেছি দূৰত নহয়। চ' বলক আমি এতিয়া বাৰ্থডে খাই আহোঁ। पिट गई, चलो। চ' আমি আহি পালোঁ বাৰ্থডে ঘৰ। আৰু মই আপোনালোকক দেখাবলৈ গৈ আছোঁ আমাৰ মষ্ট কিউটেষ্ট বাৰ্থডে বয়। বহুত কিউট হয় গাইজ, চাওক কিউট হয়নে? আপোনালোকে কমেণ্টত জনাব। বহুত কিউট লাগে চিৰিয়াছলি। বাই বাই দি দিয়াচোন, এনেকে বাই বাই দিয়াচোন। বাই বাই দিয়া, বাই বাই। কৈ দিয়াচোন, নমো কৰা, নমো কৰা, নমো কৰা।
হেণ্ডশেক দিয়াচোন হেণ্ডশেক দিছে নেকি মোক ফটো হেণ্ডশেক দিয়া হেণ্ডশেক 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 কি ফ্লেভাৰ কেকটো কি ফ্লেভাৰ ভাল লাগিছে পায়স পায়স কোনে বনাইছে মই বনাইছো খা বোলে চব সংগীতা বনাইছে কি কৰি আছে কি কৰি আছে কি কৰি আছে এইটো 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 কি কৰি আছে লবি লেংটো 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 তুমি হাগু দিলা তুমি হাগু দিলা তুমি হাগু দিলা নেকি হা হাগু দিলা হাগু দিলা তুমি হাগু দিলা 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 বাপৰে বাপৰে তামাম স্পীড দেখোন এ ল'ৰা তামাম স্পীড তামাম স্পীড পিন্ধাই দিম হা কি এইটো কি এইটো এই মাত্ৰ সোমাই কি এইটো কি এইটো চ' তাৰপিছত আমাক খাবলৈ মাতিলে আৰু খোৱাৰ আইটেমত ইমান আইটেম আছিলে চিকেন বিৰিয়ানী আছিলে চিকেন কাৰী আছিলে মটন কাৰী আছিলে পৰ্ক কাৰী আছিলে ডাল আছিলে প্লেইন ৰাইচ আছিলে মাই গড বহুত আইটেম আৰু মই ফাৰ্ষ্ট খাই ল'লোঁ ফ্ৰুট আৰু ইমান টেষ্টি টেষ্টি খানা দেখি মই একেবাৰে ৰ'বই নোৱাৰিলোঁ ষ্টাৰ্ট কৰি দিলোঁ খাই পিনে একদম প্লেট মই চফাই কৰি দিলোঁ গতিকে মোৰ ব্লগ চাই আপোনালোকক কেনেকুৱা লাগে আপোনালোকে জনাব আৰু লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বাই